পৰম শ্ৰদ্ধাৰ সভাপতি মহোদয় প্ৰমুখ্যে বিশিষ্ট অতিথিবৃন্দ আৰু অমৰাৱতী বৃদ্ধাশ্ৰম প্ৰেমী ৰাইজ, তুমি আচলতে কি ইন্দোৰ সভাত ফেচাৰ কুঁৱলীৰ নিচিনা এনেই একেৰাকি বস্তুখিনি খাই ভাল নালাগে যে, সেইটো কাৰণে ব্ৰেক কাৰণে মই অকণমান হাঁহি খোৰাকৰ কাৰণে এনেই 5 মিনিট ধৰি দিলে মানে মই অকণমান বাঢ়ি বজাম, 5 মিনিট ধৰি দিছে। আৰু কেৰি কেঁচাৰ কৰোঁ, মই এনে 4 বিধৰ অনুষ্ঠান কৰোঁ। কেৰি কেঁচা বিহু অকণমানকৈ মাৰোঁ, বিহু আহি আছে আৰু নেক্সট এমাহমানৰ পাছত। মই ইমানতে ৰাখিছোঁ, কাৰণ 5 মিনিটত মোৰ অনুষ্ঠান বহুত দীঘল আছে, যিমান সময় দিয়ে মই কৈ থাকিব পাৰিম। এতিয়া 5 মিনিট, গতিকে মই কেৰি কেঁচাৰ পৰা 2টা কৰোঁ। আচলতে কেৰি কেঁচা মই বাদেই দিছোঁ, 2টা মানে এটা আপোনালোকৰ প্ৰায় আছে চিনাকি পুৰণা মটৰচাইকেল যিখন স্কুটাৰখন, পুৰণাখন যে এতিয়া অটো ষ্টাৰ্ট হয়, তেতিয়া কিক মাৰিব লাগে যে, এতিয়া মোৰ আছেই কিন্তু পুৰণাখন, কিন্তু সেই কিক মাৰোঁতে প্ৰথমতে হোৱা নাই, তেওঁ মানে ষ্টাৰ্ট কৰিছে কেনেকৈ। এনেকৈ যাই গ'ল। আজিকালি ফৰ্মবিলাক অকিলে বৰষুণ কৰিছে। মোৰ এতিয়া 72 years, এতিয়া 74 পৰা মই হেৰি কৰিছোঁ এইবিলাক কলেজ লাইফ আৰু চাকৰি প্ৰথম 10 বছৰ মই ৰাজহুৱা অনুষ্ঠান চবতে যাওঁ। এই প্ৰগ্ৰেম এটা দিব মানে হাঁহি ৰহঘৰা মোৰ অনুষ্ঠান, তাত চব থাকিব। এতিয়াতে 2টা কৌতুক কৈছোঁ, কেৰি কেঁচাৰ, আৰু এটা হ'ল বৰজিলি ডাঙৰ ডাঙৰ হাবিবিলাকত শাওণমহীয়া খুব ৰ'দ দিলে শুনিব, এনেই পাবলৈ নাই, ওলালে চৰাই ধৰে জিলিবিলাকত। বৰজিলি সিহঁতি মুখেৰে নামাতে, আছে গতিকে এটা অংগ আছে কপাই থাকে, সেই গতিকে বহুত দেৰি পাৰে। মই ইমান নোৱাৰিম দীঘল কৰিব। কৌতুকৰ অনুষ্ঠান বহুত দীঘল, মই এটা মাত্ৰ কম, সকলোৱে অনুৰোধ কৰে, সেইটো মোৱামৰীয়া বিদ্ৰোহ, আৰু এনেই কৌতুকলৈ নাযাওঁ, বহুত দীঘল হ'ব। এটা কথা কওঁ, আমাক হেৰিটো সৰু ছাত্ৰ ছাত্ৰীক লৈ মোৰ কিছুমান অনুষ্ঠান আছে। এনেই আমাৰ অবজেক্টিভ টাইপ যে আহে, এতিয়া বুলি মেট্ৰিকত দিছে যে, আমাৰ কলেজত বা স্কুলত বৰ দিগদাৰী হয় অবজেক্টিভ টাইপত। পৰীক্ষা 1 ঘণ্টা 2 ঘণ্টামান যোৱাৰ পাছত ইটোৱে সিটোক খুচে, সিটোৱে সিটোক খুচে, এনেকৈ পাছৰ চোকাটোক মাৰি থাকে পাছফালৰ পৰা। হেৰি আহিছিলে মানে চন্দ্ৰত অৱতৰণ কৰা প্ৰথম মানুহজন কোন আহিছিলে, বিজ্ঞানীজন, চাইণ্টিষ্টজন, ই যিটো চোকা তাক মানে খুচি আছে, সেই খঙতে ক'লে নীল আৰ্মষ্ট্ৰং বুলি ক'লে, ভি শুনিলে নীল আৰ্মষ্ট্ৰং, নীল আৰ্মষ্ট্ৰং, ভি শুনিলে নীল আৰ্মষ্ট্ৰং। নীল মাষ্টৰ তাৰমানে তেওঁৰ স্কুলৰে নীল মাষ্টৰ, নীল ফুকন আছে, গোটেই ল'ৰাবোৰাকে অকল নীল মাষ্টৰ অকল নীল মাষ্টৰে লিখিলে। গতিকে সেই তেনেকুৱা হাঁহি উঠা কথা বহুত আছে, সময় কম, ৰাইজ আছে, ক'বলৈ বহুত দীঘলীয়া অনুষ্ঠান।
প্ৰগ্ৰেমখন দেখিয়ে মই নিদিবলৈ ক'বলৈ আহিম বুলি ভাবিছিলোঁ। নামটো প্ৰকাশ কৰাৰ কাৰণে মই আহিছোঁ। মোৱামৰীয়া বিদ্যুৎ কম, সেইটো হ'ল শিক্ষকজনে চাদা খায় দেই, আমাৰ যিটো খৈনী, কিন্তু ল'ৰাই গম নাপায়। তেওঁ ৰেজিষ্টাৰখন লৈ যোৱা আগতেই সোমোৱাই যায়, কিন্তু তেওঁ সেইদিনা পাহৰিলে। বুৰঞ্জী শিক্ষক ক্লাছত গৈ তেওঁ মনটো ভাল লাগি থকা নাই, যেনেকৈ এতিয়া মোৰ ভাতকেইটা খালত গধুৰ লাগিছে, ঠিক তেনেকুৱা তাৰমানে তেওঁ নোখোৱাৰ কাৰণে ভাল লগা নাই। তেওঁ এটা বুদ্ধি উলিয়ালে, তেনেকৈ খালে ক্লাছ লওঁতে ল'ৰায়ো তাতো ধৰিব নোৱাৰিলে। কি আছিল ল'ৰাহঁত? ছাৰ হেৰি আজি মোৱামৰীয়া বিদ্যুৎ। বৰ ভাল কথা দেখোন, শুনিছনে? ছাৰ নামটো শুনিছোঁ, বিশেষ নাজানো। তেন্তে খালি আপোনালোকে মোক একশ্যন চাব, তেওঁ জেপত হাত ভৰাই কেনেকৈ আনিব চুল চাদা যুদ্ধ কৰিব মোৱামৰীয়া বিদ্যুৎখন। তেন্তে আহোম স্বৰ্গদেউ শিৱসিংহৰ পত্নী ৰাণী ফুলেশ্বৰীৰ কুঁৱৰী দিনতেই এই বিদ্ৰোহৰ জুই আৰম্ভ হয়। এই জুই টপটপকৈ জ্বলি উঠে স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ দিনত। মোৱামৰীয়া মহন্তসকলে আহোম ৰজাৰ বিপক্ষে যুদ্ধ ঘোষণা কৰিলে। তেওঁলোকে এক বিপুল সৈন্য দল লৈ গৈ ডিগবৈ পাৰত চাৱনি পাতি। এই খবৰ পোৱাৰ লগে লগে আহোম ৰজাই পঠাই দিলে অন্য এক বিপুল সৈন্য দল। তেওঁলোকে গৈ ডিগবৈ আনটো পাৰত চাৱনি পাতিলে। কোন মুহূৰ্তত যুদ্ধ হয় তাৰ কোনো পাত্তা লাগিল তোৰ যুদ্ধ লাগি আছে নেৰে শেষ নিৰুপায় হৈ মোৱামৰীয়া সৈন্য ভেদেলি দিলে। পাছত যিকেইটা বন্দী হ'ল সিহঁতৰ পেটটোত ধৰি অন্ধকৰ্মত ভৰাই থলে।